পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলোবিলাক ভালে কুশলে আছে আৰু আমিও বাৰু বৰ্তমান ভালে। এতিয়া ৰাতিপুৱা আজিতো গমেই পায়, আজিতো সকলোৰে একদম বাপতি সাহোন কাতি বিহু, গতিকে সকলোলৈ মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত হিয়া ভৰা উল্লেখ জনালোঁ। আৰু ৰাতিপুৱা সকলোখিনি কাম বন শেষ হ'ল, মোচা কাচা, যিহেতু বিহু ন, বহুতখিনি কাম থাকে, সেইখিনি কৰি মেলি আজৰি হ'লোঁ। আৰু এতিয়া বাবুক থৈ আহোঁ টিউশ্যনত আৰু মুনুক থৈ আহিম স্কুলত। মুনুৰ গাইডৰ মানে প্ৰেক্টিচ চলি আছে, সেইটো কাৰণে মুনুক থৈ আহিম। আজি মই কাতি বিহুৰ মানে শৰাইখন ইয়াতে দিব লাগিব। মই গাঁৱৰ ঘৰলৈ নগ'লোঁ মানে কি অলপ অসুবিধাও হয়, মানে কি সিদিনা লক্ষী পূজাত গৈ আহিছোঁৱে আৰু মানে কি অলপ দূৰো হয় আৰু মানে যিহেতু এদিনেই বন্ধ দিছে, আজিৰ দিনটোহে বন্ধ, আকৌ কাইলৈ ৰাতিপুৱাকৈ দৌৰাদৌৰিকৈ স্কুল পোৱাকৈ আহিব লাগিব আৰু 8টাতে মানে হেৰি হয়। আৰু মোৰ ইয়াৰ পৰা ঘৰ বহুখিনিয়ে দূৰ হয়, ৰাতিপুৱা স্কুটি চলাই অহাটো মানে অলপ কষ্টকৰ হৈ যায়। তাৰমানে কি বিশেষ একো নহয় বাৰু, তেনেকুৱা বিশেষ একো নহয়, কাৰণ এতিয়া ঠাণ্ডা পেলাইছে আৰু ৰাতিপুৱা তাৰমানে ইমান ৰাতিপুৱা স্কুটি লৈ চলাই অহাটো অলপ অসম্ভৱ হৈ যায়। সেইটো কাৰণে মানে খুবেই ঠাণ্ডা লাগে, কিবা তেনেকুৱা হৈ যায় আৰু মানে কি দূৰো হয় যে, সেইটো কাৰণে যাম বাৰু পিছে পৰে আকৌ। সেয়াই, এতিয়া তেতিয়াহ'লে ব'লক সিহঁতে দুটাক থৈ আহোঁ। এয়া মুনুক স্কুলত থ'ব আহিলোঁ। গাইডৰ আছে বুলি কৈছোঁ আপোনালোকক, গাইডৰ প্ৰেক্টিচ আছে। এয়া ফালে বাবুকো টিউশ্যনত থৈ আহোঁ। এয়া স্কুল আহি পাই গ'লোঁ, পূৰা জনশূন্য হৈ আছে, সিহঁতক ভিতৰত ক্লাছ কৰি আছে। এইখনে হৈছে মুনুৰ স্কুলখন। কেইটাত ছুটি হ'ব? এয়াই হৈছে মুনু আৰু বাবুৰ। এয়া একেবাৰে ভিতৰলৈকে তাৰমানে নকৰিলোগৈ আৰু, যিহেতু সিহঁতৰ প্ৰেক্টিচ কৰি আছে, অলপ অসুবিধাও হয়, সেইটো কাৰণে নগ'লোগৈ তালৈকে। এয়া মুনু স্কুলখন থুলমূলকৈ দেখুৱাই দিলোঁ, মুনু আৰু বাবুৰ টিউশ্যনত। সেয়াই আৰু বাবুক থৈ মেলি আহোঁগৈ। এবাৰ স্কুটি লৈ আহিছোঁ, ফটাফট গৈ থৈ আহোঁ। আৰু কামো আছে মোৰ বহুতখিনি, এতিয়া ফটাফট গৈ থৈ আহোঁ। ৰ'দো বহুত দিছে আজি। আৰু চাওঁতে সন্ধিয়া হ'লিয়ে। দুপৰীয়া ভিডিঅ' কৰিছিলোঁ, ইহঁতক স্কুলত থৈ মেলি আহিলোঁ, তাৰপিছত ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া একেবাৰে সন্ধিয়া হ'লি, চাকি বন্তি জ্বলোৱা টাইম। আৰু যিহেতু আজি কাতি বিহু, মোৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকক আকৌ কৈছোঁ, কাতি বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। লগতে এতিয়া মই চাকি বন্তি জ্বলাব লৈছোঁ আৰু মানে এনেই থুলমূলকৈ এখন মানে শৰাইও আগবঢ়াইছোঁ তুলসী তলত। যিহেতু আৰু মই আপোনালোকক কোৱাই নাই, হয়তো কিছুমানে গমো পাই চাগে, মই ৰেণ্ট হাউচতহে থাকোঁ, গতিকে মই গাঁৱৰ ঘৰলৈ যোৱা নহ'লে আজি। ইয়াতে মানে সৰুকৈ মানে নিয়মটো কৰিছোঁ আৰু তাকে বোলো আপোনালোকক দেখুৱাওঁ। আপোনালোকে কেনেকুৱা পায় সেয়া নাজানো, তথাপিও চাই যাব ভিডিঅ'টো শেষলৈকে, আৰু শেষত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে। আৰু আমাৰ ভাগিনকেইজনীও আহিছে, আৰু হয়তো আপোনালোকে মোৰ প্ৰায়ভাগ ভিডিঅ'ত ভাগিনকেইজনীক দেখি থাকে, সিহঁতে আহিছে। এয়া প্ৰসাদ খাই আছে, এইফালে হাই কৰি দে। আৰু একটো দেখিয়ে থাকে, এই আন্ধাৰ হৈ আছে, পূৰা ক'লা হৈ আছে। আচলতে আমি এনেকৈ থুলমূলকৈ মানে হেৰি দিছোঁ। তাৰপিছত আৰু এইজনী আহিছে প্ৰসাদ খাবলৈ। পুৰা বৰপেটীয়া মাৰে। ঠিক আছে, আমি প্ৰসাদ খাই লওঁ। আৰু ফ্ৰেণ্ডসকল, এক দেখিছেনে, ইমানে কথা কোৱাত ব্যস্ত, ইমানে কথা, হাত ভৰি পূৰা জোকাই লৈছে, দেখিছেনে আপোনালোকে?
আজি মোৰ কাতি বিহুৰ এইখিনিয়ে ভিডিঅ' আছিলে আপোনালোকক থুলমূলকৈ দেখুৱালোঁ আৰু ভাগিনকেইজনী এতিয়াহে গ'ল এতিয়া মানে অকণমান আগতে গ'ল আৰু আণ্টি দুগৰাকী আছিল আণ্টি দুগৰাকী প্ৰসাদ চসাদ খাই এই গ'ল মাত্ৰ গ'ল মানে কি 9টা বাজি গ'লে তেতিয়াহে গৈছে আৰু এতিয়া 9:30 বাজিলে মই কাপোৰ কানিখিনি সলাই ল'লোঁ যিহেতু আজি বিহু বুলি মেখেলা চাদৰ পিন্ধিছিলোঁ এটা শৰাই চৰাই দিয়া হ'ল প্ৰসাদ চসাদ খাই মেলি গ'ল এতিয়া মই ভাত এতিয়াহে বনাম এনেই আৰু কিবা ভাজি অকণ আৰু ভাত ভাজি তেনেকৈ বনাই থ'ম যিহেতু বহুতখিনি ৰাতি হৈ গ'ল আৰু এইফালে বাবুৱে চাই আছে টিভি এয়া শুই শুই চাই আছে আৰু এয়া মুনু বহি আছে আৰু এইফালে টিভিত কাৰ্টুন চলি আছে মানে পূৰা পোহৰ হৈ আছে ভালকৈ দেখা নাই তেতিয়াহ'লে ফ্ৰেণ্ডসকল আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব দেই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে থকা বেল আইকনটো অল কৰি দিব তেতিয়া মই দি থকা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব তেতিয়াহ'লে নতুন এটা ভিডিঅ' সৈতে পুনৰ লগ হ'ম আপোনালোকৰ ওচৰলৈ একদম আজিলৈ বাই বাই